গাইস ওয়েলকাম টু মাই চ্যানেল মিলমাস ব্লগ। তো মানে আজি আমি চাব যাম ৰৈদৰ বিনালে। তো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। তো গাইস ইবাগে আমার মা, ইবাগে আমার পাপা। তো গাইস আমি ৰৈদৰ বিনালে চাব আহিছোঁ LG টাৱাৰত। তো গাইস চক ইমান ডাঙৰ LG টাৱাৰখন এয়া, আৰু এতিয়া আমি যাম লিফ্টেদি 4th ফ্ল'ৰত। লিফ্টটো বেছিকে বনাই গম পাইছা না, পিছেদি যাই আছে। তো গাইস এইখিনি আমাৰ মাক মানে কেমেৰাটো ধৰিব দিছোঁ, কাৰণ এই LG টাৱাৰত মানে বহুত ডাঙৰ ন, তো চুৰ হোৱাৰ চান্সটো বাঢ়ি যাব, সেইকাৰণে মাকে ভিডিঅ' কৰিব দিছোঁ। মানে আপোনালোকক বেয়া নাপাব যে মই LG টাৱাৰক বেয়াকৈ কৈছোঁ, মানে ভালে LG টাৱাৰ, কিন্তু আৰু মানে ছেফটিটো মেইন না। তো বাকী কথা বাদ দিয়ক, ভিচক না আপোনালোকে এই ভিতৰত কেনেকৈ সোমাম, ইমান সৰু গেট আৰু মানুহ ইমান। তো গাইস জুবিন দাক শেষবাৰৰ কাৰণে দেখি মানে ভাল লাগিল, আৰু আপোনালোকেও চাব ৰৈদৰ বিনালে বহুত ভাল হৈছে মানে বনোৱাত। আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰো। ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই।